লগা তেওঁলোকৰ যিটো পেঞ্চন মানে ৰিটায়াৰ্ড হোৱাৰ পিছত 2 লাখকৈ পেঞ্চন দিয়াৰ যিটো আঁচনি এই আঁচনিখনকো আজি আমি চিম্বলিকভাৱে আমি পেঞ্চন 2 লাখকৈ পেঞ্চন ওৱান টাইম গ্ৰেচুইটি আমি প্ৰদান কৰিছোঁ আৰু পাব লগা বহুত আমাৰ গ্ৰেচুইটি আছে এইবিলাক সোনকালে যাতে আমি আদায় কৰিব পাৰোঁ আৰু আমাৰ এটা নিয়ম আছে চৰকাৰ ফালৰ পৰা যিসকল মানে অন ছাৰ্ভিচ মানে ৰিটায়াৰ হোৱাৰ আগত যিটো ডিউটি কৰি থকা কোনোবা আছাই যদি ডেথ মানে মৃত্যুবৰণ কৰে তেতিয়া তেওঁলোকৰ পৰিয়ালৰ কাৰণে ওৱান টাইম কম্পেনচেশ্যন তো আশা কিৰণৰ জৰিয়তে আমি 1 লাখকৈ দিয়া হয় আৰু সেইটো আজি চিম্বলিকভাৱে আমি প্ৰদান কৰিছোঁ আৰু বহুত দিম আৰু এটা আছে আমাৰ 25,000কৈ যিটো আশাসকলে যদি কিবা এটা বেমাৰত ভোগে তেতিয়াহ'লে তেওঁলোকে মানে 25,000লৈকে আমি ৰিইম্বাৰ্চমেণ্ট কৰোঁ তেওঁলোকক আমি 25,000লৈকে আমি ওৱান টাইম গ্ৰেণ্ট হিচাপে আমি তেওঁলোকক প্ৰদান কৰোঁ ইয়াৰো আজি চিম্বলিকভাৱে আমি কিবা কৰিছোঁ পইচা তেওঁলোকক আজি প্ৰদান কৰিছোঁ আৰু বহুতো আমাৰ মানে আশাসকলৰ বহুখিনি ৰেমুনাৰেশ্যন আছে টিবি পেচেণ্টৰ ওপৰত আমাৰ ফিক্স এটা ৰেমুনাৰেশ্যন থাকে 6 মাহ ট্ৰিটমেণ্ট কৰাৰ পিছত ফিক্স এটা ৰেমুনাৰেশ্যন থাকে মেলেৰিয়া ব্লাড চেম্পল কালেকশ্যন কৰাত যিটো ৰেমুনাৰেশ্যন পজিটিভ কেছ পালে তেওঁলোকক মানে এটা কেছ এৱাৰ্ড দিয়া ৰেমুনাৰেশ্যন আমাৰ কেঞ্চাৰ পেচেণ্ট যদি ডিটেকশ্যন হয় আৰু কেঞ্চাৰ পেচেণ্টৰ কাৰণে টেষ্ট কৰিলে যিটো পাব লগা বহুত ধৰণৰ ৰেমুনাৰেশ্যন আছে আমাৰ চৰকাৰ ফালৰ পৰা বহুতখিনি আমি তেওঁলোকক আদায় কৰি দিব লাগে বা তেওঁলোকেও ক্লেইম কৰি ল'ব লাগে মানে কেছ ৱাইজত বহুত ৰেমুনাৰেশ্যন দিয়ে আৰু যাতে এই ৰেমুনাৰেশ্যনবোৰ আদায় কৰাৰ ক্ষেত্ৰত বা ৰিইম্বাৰ্চমেণ্ট পোৱাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে অলপ সাৱধানভাৱে চিনচিয়াৰলি আৰু কনচিয়াছলি খুব ট্ৰেন্সপাৰেঞ্চিভাৱে যাতে সেৱাখন আগবঢ়ায় আৰু সেৱা আগবঢ়োৱাৰ বিনিময়ত যি পাব লগা প্ৰাপ্য এইটো আমি প্ৰাপ্যই বুলি ক'লোঁ প্ৰাপ্যটো যাতে আমি সমানে আদায় কৰি ল'ব পাৰে আৰু সমানে আদায় কৰি দিব পাৰে কথাটো দায়িত্বটো আমাৰ ৱাৰ্কাৰবিলাকৰো থাকিল আৰু বিষয়াসকলৰো থাকিল যাতে বিষয়াসকলৰো নিজৰ ডিউটিটো পালন কৰে আৰু আমাৰ কৰ্মচাৰীসকলেও নিজৰ ডিউটিটো কৰে তাৰ কাৰণে মোৰ ফালৰ পৰা বা হেল্থ ডিপাৰ্টমেণ্ট ফালৰ পৰা বা BTC গভৰ্ণমেণ্টৰ পৰা তেখেতসকলক আমি অনুৰোধ জনাইছোঁ এইখিনি আজি